নমস্কাৰ, মই অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ওলালোঁ আঠখেলীয়া বৰ নামঘৰলৈ বুলি। মা, মই, দেউতা, ভাইটি সকলো আঠখেলীয়া নামঘৰলৈ ওলালোঁ। ৰাতিপুৱাই 7টা কিমানতে ওলালোঁ দেই, একজেক্ট টাইমটো পাহৰিলোঁ। সেয়া গৈ মেলি আঠখেলীয়া নামঘৰ পালোঁগৈ। মা, মই, ভাইটি সোমালোঁ, দেউতাৰ ডিউটি থকাৰ বাবে নগ'লতো। গৈ প্ৰসাদ দিলোঁ, তাৰপাছত চাকি বন্তি জ্বলালোঁ। নামঘৰ পৰিৱেশ ইয়াতে গম পালোঁ যে হিমন্ত মামাৰ নিশ্চয় আহিছিলে। বেছি দেৰি নকৰিলে, খুব বেছি আধা ঘণ্টামান থাকিলে আৰু। এতিয়া বহুত ভিৰ, ভিতৰত চাকি জ্বলাব জেগা নাই কাৰণে ইয়াৰ বাহিৰতে জ্বলাইছে। বাকী ভিৰ দেখিব পাইছে। শেষত আৰু প্ৰসাদৰ টোপোলা লৈ পেলাই ঘৰলৈ গ'লোঁ। এই দিনটো থেংক ইউ।